হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। আজি মই সমাজ বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ পাঠ, যাৰ নাম হৈছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য। এইটো হৈছে চেপ্টাৰ নম্বৰ 5। ইয়াৰ যিবিলাক সাম্ভাৱ্য MCQ আছিলে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ, সেইবিলাক মই আলোচনা কৰিবলৈ লৈছোঁ। যিহেতু এই পাঠটোৰ প্ৰায় সংখ্যক MCQ আহিব, গতিকে এই পাঠটো বহুত দীঘল হয়। মই 10টা পেজ হৈছে এইটো টোটেল। মই আপোনালোকৰ মাজলৈ এইটো আগবঢ়াই দিছোঁ, যিহেতু মই পূৰ্বৱৰ্তী যিবিলাক বছৰত প্ৰশ্ন আহিছিলে সেইবিলাক আলোচনা কৰিম আৰু বাকীবিলাক প্ৰশ্ন আপোনালোকক মই দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট কৰি ভিডিঅ'টো আপোনালোকে পজ কৰি পেলাই স্ক্ৰীনশ্বট কৰি ল'ব পাৰে, বা ইয়াৰ মই ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টোৰ PDF-ৰ লিংক দি দিম, আপোনালোকে সেই PDF-টো ডাউনলোড কৰি ল'ব পাৰে। কুৱেশ্যন নম্বৰ 1টো আছিলে ভৰতমুনিৰ নাট্যশাস্ত্ৰত শ্লোক কিমানটা আছে? C2 অপশ্যন কাৰেক্ট এনচাৰ 6000টা শ্লোক আছে। কুৱেশ্যন নম্বৰ 2 আছে ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা? এইটো আমি সকলোৱে জানো যে 22টা ভাষা। এইবিলাক মই পঢ়ি নিদিওঁ, আপোনালোকে চাই ল'ব। পৃথিৱীৰ 7 নম্বৰ প্ৰশ্নটো আহি থাকে, পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কি? ঋগ্বেদ সংহিতা। ঋগ্বেদ বুলি কয় যি 4খন বেদ আছে, সামবেদ, ঋগ্বেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। সেই বেদকেইখনৰ ভিতৰত যিবিলাক ঋগ্বেদ আছিলে, ঋগ্বেদেই হৈছে ভাৰতৰ প্ৰাচীনতম লিখিত গ্ৰন্থ। এইবিলাক প্ৰশ্ন দেখাইছোঁ। হিন্দু সভ্যতাৰ পতন কেনেকৈ ঘটিছিলে? যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে, সেই চিভিলাইজেশ্যনটো পতন ঘটিছিলে কিমান? 1500 খ্ৰীষ্টাব্দত দেখাইছে। এইটো 1500 খ্ৰীষ্টাব্দত কি কৰিছিলে? হিন্দু সভ্যতাৰ পতন ঘটিছিল। মহেঞ্জোদাৰো আৰু যিটো হৰপ্পা সভ্যতা আছিলে, এইটো হিন্দু সভ্যতাৰ আছিলে। সেই সভ্যতাটোৰ কথা কৈছে। ভাৰত সম্বিধ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? 4 নম্বৰ কুৱেশ্যনটোত কৈছে জৱাহৰলাল নেহৰুৱে এইখন ৰচনা কৰিছিল। এইবিলাক প্ৰশ্ন মই দেখাই দিছোঁ, শ্ল'লি দেখাই দিছোঁ। আপোনালোকে যিহেতু মই ইম্পৰ্টেণ্টখিনি পঢ়ি দিম, গতিকে আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আপোনালোকে বাছি লোৱাত কোনো ধৰণৰ অসুবিধা নহ'ব। এইটো নাগালেণ্ডৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ আছে। কুৱেশ্যন নম্বৰ 72 আহি থাকে। হৰ্ণবিল উৎসৱ কোন ৰাজ্যৰ? সেইটো আহে নাগালেণ্ডৰ। কেতিয়া এইটো পালন কৰা হয় সেইটো আহে। সেইটো আমি সকলোৱে জানো যে ডিচেম্বৰ মাহৰ প্ৰথম 10 দিনত এইটো পালন কৰে। কুৱেশ্যন নম্বৰ 18টো 2018ৰ HSLC এক্সামত আহিছিলে। এইটো এইবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন। কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান। এই অৱদানটো কোনে দিছিলে? অষ্ট্ৰিকসকলে, নিগ্ৰোসকলে, দ্ৰাবিড়সকলে, মংগোলীয়সকলে। কোনে দিছিলে? এইটো আমি সকলোৱে জানো যে অষ্ট্ৰিকসকলে দিছিলে। 19টো আহিছিলে 2019ৰ HSLC এক্সামত। তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? B2 কুচিপুড়িটো হয়। কথাকলি আছে, ভাৰত নাট্যম আছে। ভাৰত নাট্যমটো আমি সকলোৱে জানো ক'ৰ? এইটো কি আছিলে? তেলেংগানা নহয়, এইখন কি আছে? এই নামটো মনত অহা, কেৰেলা ভাৰত নাট্যম। কুৱেশ্যন নম্বৰ 22 আহিছে HSLC 2022ৰ এক্সামত। কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰ নিৰ্মাণ কৰাৰ কাৰ্য শেষ কৰিছিল? ৰাজেশ্বৰ সিংহই। এইটো এতিয়াৰ শুদ্ধ উত্তৰ হয়। প্ৰশ্নবিলাক দেখাই দিছোঁ। যিহেতু 4 নম্বৰ কুৱেশ্যন নম্বৰ 31 এইটো হৈছে তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ কি? ভাৰত নাট্যম। এইটো আহিয়ে থাকে, ভাৰত নাট্যম। ইয়াৰ পিছত মই ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন এণ্ড এনচাৰ ডাইৰেক্ট কুৱেশ্যনবিলাক মই ডিছকাছ কৰিবলৈ লৈছোঁ। হিন্দু সভ্যতাৰ উন্নত নাগৰিক সভ্যতাৰ বিকাশ কেতিয়া হৈছিল? খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতাব্দৰ পৰা এৰাউণ্ড 4000 BC। যিহেতু মই এই প্ৰশ্নখিনি আলোচনা কৰোঁতে মই ইংলিছ মিডিয়ামৰখিনিও টাৰ্মখিনি আছে, গতিকে ইংলিছ মিডিয়ামৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ খাতিৰকৈও এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। প্ৰাচীন ভাৰতৰ 2খন উপনিষদৰ নাম লেখা। ব্ৰাহ্মণ আৰু আৰণ্যক। এইটো কুৱেশ্যন নম্বৰ 11। এইটো আৰণ্যকখন কি আছে? অৰণ্যৰ ওপৰত বেছ কৰি লিখিছিলে। আৰ্যসকলে কেতিয়া গোটেই ভাৰততে বিয়পি পৰিছিল? কুৱেশ্যন নম্বৰ 8টো খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ ভিতৰত পৰিছিলে। এই প্ৰশ্নসমূহ আপোনালোকে চাই ল'ব। মই কুৱেশ্যন নম্বৰ 19টো আহিছিলে HSLC 2023 এক্সামত। ৰাষ্ট্ৰসংঘৰ কোনটো দিন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ইণ্টাৰনেশ্যনেল য়োগা ডে? আমি সকলোৱে জানো যে 21 জুন তাৰিখৰ পৰা। শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি আছিলে? চিহ্নযাত্ৰা। তেওঁ নিজেই সেইখনত ভাও কৰিছিলে শংকৰদেৱে। কুৱেশ্যন নম্বৰ 28টো আহি থাকে। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ কৰিছিলে? 1846 নাথান বাউনৰ দ্বাৰা। এইটো আহি থাকে কুৱেশ্যন নম্বৰ 29ত। বৰ্মন বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 4ৰ্থ শতিকাত। কোনে? পুষ্যৰ বৰ্মনে কৈছিলে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আহি থাকে? কুমাৰ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনতে এটা ভাস্কৰাব্দ নামৰ যিটো তেওঁ দিনতে সেইটো মানে চনটো মানে তেওঁ এলেকাটো মানে ভাস্কৰাব্দ নামেৰে জনা যায়, সেইটো আপোনালোকে জানি ল'ব।
ধনীপল কোনখন ৰাজ্যৰ বাসিন্দাই পূজা কৰে অৰুণাচল প্ৰদেশৰ বাসিন্দাই এইটো কুৱেশ্যন নম্বৰ 21 আপোনালোকে হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় নাগালেণ্ডত চক কুৱেশ্যন নম্বৰ 22 আহিছে এইবিলাক কুৱেশ্যন ডাইৰেক্ট আহি থাকে হস্তি বিদ্যানৱ কোনে লিখিছিলে এইটো আহিছিলে 32 প্ৰশ্নটো আহিছিলে এইচএছএল 2030 সুকুমাৰ বৰকাইতে ইয়াত দুজন চিত্ৰশিল্পী আছে সেই দুজন হৈছে দিলবৰ আৰু দুচায়ে সেই হস্তি বিদ্যানৱৰ যিবিলাক হাতীৰ চিহ্ন বা তাৰ যিমানবিলাক চিহ্ন আছে সেইবিলাক মানে চিত্ৰ আছিলে সেই চিত্ৰবিলাক চিত্ৰাংকন কৰিছিলে দিলবৰ আৰু দুচায়ে আজান ফকীৰ কোন ঠাইৰ পৰা অসমলৈ আহিছিল বাগদাদৰ পৰা আজান ফকীৰৰ দৰগাহ কৈ আছে দিখনৈ পাৰৰ খুৰাগুৰি চাপৰিত আছে এইটো আহি থাকে কুৱেশ্যন নম্বৰ 33 ভাৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিলে খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 ভিতৰত যোগসূত্ৰ নামৰ গ্ৰন্থখন কোনে সংকলন কৰিছিলে 45 এইটো যোগশাস্ত্ৰ মহৰ্ষি পতঞ্জলি হেতু আহি থাকে পতঞ্জলিৰ চৰ্যাপদ মানে কি 56 চৰ্যাপদসমূহ হৈছে খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14ৰ্থ শতিকাৰ সময়ত ভাৰতৰ কিছু লিখিত কিছুমান সহজাত পন্থীয় গীত এইবিলাক আহি থাকে মণিপুৰৰ মৈতেই সম্প্ৰদায়ৰ অধিকাংশ লোক কি ধৰ্মাৱলম্বী চৈতন্য এতিয়া মণিপুৰত যিহেতু বিদ্ৰোহ হৈ গৈছিলে মৈত্ৰী আৰু যিসমূহ কুকি আছিলে কুকিৰ মাজত সেই ৰিভলিউচনটোৰ বিষয়ে আপোনালোকে চাই ল'ব মণিপুৰৰ দুটা প্ৰধান গোষ্ঠীৰ বিষয়ে আহিব পাৰে নিউ গোষ্ঠী সেই গোষ্ঠী দুটাৰ নাম আহিব পাৰে বা কোন এই গোষ্ঠী দুটা ক'ৰ আহে কুকি আৰু মৈত্ৰী ক'ৰ হয় আহিব পাৰে এনেকুৱা কুৱেশ্যনবিলাক আপোনালোকে চাব যিহেতু সমাজ বিজ্ঞান বুলি ক'লে ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো আহে গতিকে আহি যাব পাৰে যিহেতু এইবাৰ এইচএছএলচি এক্সামত 50% OMR বেছ যি MCQ হ'ব সেই গতিকে এই প্ৰশ্নবিলাক আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবিলাক দেখাইছে কীৰ্তন কোনে লাগিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কীৰ্তনতে শংকৰগুৰু ঘোষাতে মাধৱ এনেকৈ নামঘোষা মাধৱদেৱে লাগিছিল নামঘোষাত কিমানটা আছে 1000টা সেইকাৰণে তাই নামঘোষা কি বুলি কোৱা হয় হাজাৰী ঘোষা বুলিও কোৱা হয় আপোনালোকে চাই ল'ব প্ৰতিমা বৰুৱা পাণ্ডেৰ বিষয়ে আছে লোক সংস্কৃতি আগবঢ়োৱা অৱদানৰ বাবে অসমীয়া কোনজন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিলে 69ত প্ৰতিমা পাণ্ডে বৰুৱা যিটো গোৱালপাৰা গীতৰ তেওঁ মূল মানুহ প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ প্ৰথমখন বাৰ্তা আলোচনীৰ নাম কি অৰুণোদয় 70 কুৱেশ্যন নম্বৰ জেং বিহু কাক বোলে এইটো জেং বিহু চাব আপোনালোকে তেজপুৰৰ দ পৰ্বতীয়া ভাস্কৰ্যসমূহ কোনটো যুগৰ প্ৰভাৱিত হৈছিলে এইবিলাক চাই ল'ব আপোনালোকে ওজাপালিৰ বিশেষ খ্যাতি অৰ্জন কৰা দৰঙৰ এগৰাকী ব্যক্তিৰ নাম আহি থাকে ললিত চন্দ্ৰ নাথ কিনাৰাম নাথ বুলিও কোৱা হয় তেওঁক অৰ্থশাস্ত্ৰ কোনে কৌটিল্য বা চাণক্যই কৌটিল্য চাণক্য ব্ৰহ্ম বিষ্ণুগুপ্ত এইবিলাক আহি থাকে তেওঁৰ নামটো বেলেগ বেলেগকৈ দিব পাৰে গতিকে তেওঁৰ নামটো ভালদৰে আপোনালোকে জনাব লাগিব কুৱেশ্যন নম্বৰ 77ত আহি গৈছিলে এইটো এইচএছএলচি 2023 আহি গৈছে আজিলৈ তলাতল ঘৰ নিৰ্মাণ কৰাৰ আৰম্ভণি কোনজন আহোম ৰজাই কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই চাই ল'ব আপোনালোকে যিহেতু এইবাৰ অসমৰ লোক সংস্কৃতি বুলি ক'লে সকলোবিলাক কথাই সাঙুৰি পৰে গতিকে এই পাঠটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আপোনালোকৰ ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ নলেজো লাগিব আপোনালোকে এই পাঠটো খৰচি মাৰি চাব মই যিমানবিলাক প্ৰশ্ন হয় সেই সকলোবিলাক মই কভাৰ কৰিবলৈ চাইছোঁ আৰু আপোনালোকক যিহেতু মই PDF-টো দি দিম আপোনালোকে উপকৃত হ'ব পাৰিব মোৰ ভিডিঅ'সমূহ যদি ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু সকলোৰে মাজলৈ আগবঢ়াই দিয়ক আৰু আপোনালোকৰ যিমানবিলাক লগৰ বন্ধু বান্ধৱ আছে সকলোবিলাকৰ মাজলৈ আগবঢ়াই দিব যিহেতু মই সকলোবিলাক বিষয়ৰ যিমানবিলাক MCQ আছে সকলোবিলাক আলোচনা কৰিম গতিকে আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম